মামা বোলে এই বিকাশে কিবা কুৱেশ্যন সুধিব নতুন বছৰ মানে আপোনালোকৰ হাত চাপৰি দিলে ৰৈ আছে মামা উপস্থিত হৈছেহি আজিৰ এই গুৰুত্বপূৰ্ণ অনুষ্ঠানত আমি তেখেতৰ অনুষ্ঠান আৰম্ভ সকলো ভালে আছে নে আমাৰ নমস্কাৰ তই কোন লাখপতি আছে ইয়াত অকণমান হাতখন লাগি দে এই কৃষ্ণ এই মাইকটো দি দে যদি এই গ্ৰেজুৱেশ্যনত ফাৰ্ষ্ট ক্লাছ পাই তই মোক এটা হোৱাটছআপ কৰিবি মই তোক এখন বুলেট কৰাই দিম যা হ'ব এটা ডাঙৰ হাত চাপৰি কৰি দিয়ক বাবা ফাৰ্ষ্ট ক্লাছটো কিন্তু মোক লাগিব দে বাবা হ'ব মই খবৰ লৈ থাকিম ইয়াতে ঋতু আছে ৰাতুল আছে ইহঁতে মোক ৰাতি ৰাতি হোৱাটছআপত মেছেজ দি থাকে আৰু ঠিক আছে হ'ব আৰু এটা কথা আছিলে যিহেতু আপুনি প্ৰথমতে সুধিছে যে মহিলাসকলে আঁচনি পাইছে যে পুৰুষসকলৰ এটা প্ৰশ্ন আহিছে পিছফালৰ পৰা তেওঁলোকে কৈছে যে কেৱল মহিলাসকলকে লাখপতি বনাই আছে আমাৰ কাৰণে একো নকৰে কিয় তই বিয়া পাতিছ নে হয় পাতিছোঁ বিয়া পাতিছ নে তোৰ আজি মই ইয়াতে অহাৰ আগে আগে মোৰ হোৱাটছআপত কমেও 500 মেছেজ আহিছে আৰু গিৰিয়েকসকলে মোক লগ ধৰি কৈছে যে আমাক কিবা এটা আঁচনি কৰি দিয়ক নহ'লে খালি কামত খটাই থাকে মই এই মহিলাসকলকো কওঁ যে মহিলা উদ্যমিতাটো পাই গ'ল কিন্তু মানুহজনৰ লগত কাজিয়াটো নকৰিব আৰু এটা কথা শুনিলোঁ যে আমি এটা সিদ্ধান্ত কৰিছোঁ যে 1 জানুৱাৰীৰ পিছত যদি পাৰোঁ যে যিসকল মহিলাই লাখপতি বাইদেউ হৈ গ'ল খুবেই ধুনীয়া হ'ব আৰু তাৰ মাজতে আৰু এটা প্ৰশ্ন আৰু এইটো পিছফালৰ পৰা আহিছে প্ৰশ্নটো হৈছে এই বাবা অলপ আগত আহি যাব না কি আছে কওক ছাৰ এই যিসকল মহিলাই আমাৰ অৰুণোদয় পাই আছিলে তেওঁলোকে 6টা বা 7টা কিস্তি পোৱাৰ পিছত পোৱা নাই তেওঁলোকক ছাৰ্ভে কৰি কাটিছে মই চাই ল'ম ইয়াতে MLA আমাৰ ৰূপক শৰ্মা আছে ইয়াত কোন MLA জিতু ঠিক আছে মই জিতুক কৈ দিম এখন লিষ্ট কৰি আমাৰ ঋতুৰ হাতত দি দিব মই কৰাই দিম আৰু এটা শেষৰ প্ৰশ্ন এটা কৰিব আছিলে আপুনি মহিলাসকলৰ কথা ক'লে মই বাৰু বিয়া পাতিলোঁ মোৰ কথা ক'ব বৰলাসকলে কৈছে তেওঁলোকৰ বাবে কিবা আঁচনি ওলাব নেকি তাৰ কাৰণে আছে বৰলাসকলৰ কাৰণে এই বাবা মাইকত কোন আছে কি বজাই আছে অলপ কমাই দে মাইকটো অলপ কমাই দিবা মহিলাসকলৰ বাবে কৰিছে মই বাৰু বিয়া পতা কিন্তু বৰলাসকলে সুধিছে যে তেওঁলোকৰ বাবে কিবা নতুন আঁচনি আহিব নেকি বৰলা কেইটাক মই আজি ইয়াতে কথা দি গ'লো